হেল্ল' বন্ধুসকল, দেখিছে বৰ্তমান মই গাড়ীত আহি মানুহ এঘৰ পাইছোঁহি। তো মই দেখিছে কেনেকৈ গাড়ীখন আগলৈ আহিছে। এতিয়া কিয় আহিছোঁ গম পাইছে? আমি গাড়ীত আহিছোঁ মানে গাড়ীতটোতো উঠি আছোঁ, কিন্তু গাড়ী বনোৱা মানুহ মইতো লগ পাব লাগিব ন। চ' তেনেকুৱা গাড়ী বনোৱা মানুহ এজনৰ ওচৰলৈ আহিছে, মানে সৰু ভাইটি এটা ভলে নেকান্তি বেটি পঢ়ে। আৰু সৰু ভাইটি মই নাজানো কোন ক্লাছত পঢ়ে, মই যাম ওচৰলৈ। আৰু বৰ্তমান লকডাউন সময়খিনিত যিটো সময়ত বহুতো ল'ৰা ছোৱালী মোবাইলৰ লগত বিজি আছে, চাওঁ হওক ট্ৰেক্টৰ বনাইছে, ট্ৰেক্টৰ মটৰ লগাইছে, পেলনীয়া যিখিনি আছে কাৰ্টন আছে, পেলনীয়া চকা আছে, পুৰণা গাড়ী, সেইবিলাকৰ পৰা ট্ৰেক্টৰ বনাইছে। ট্ৰেক্টৰ ব'লক চাওঁ ঘৰটো এইটো ভিতৰত। মানে আমিতো গাড়ীত উঠি থাকিলেই নহ'ব ন, গাড়ী চলাব জানিলেই নহ'ব ন, গাড়ী বনাবলৈও জানিব লাগিব ন। সেইটো কাৰণে পাই গৈছোঁ। মানে এয়া হৈছে পল্লৱজ্যোতি শইকীয়া। হাই পল্লৱ, how are you? I am fine. What are you doing in lockdown time? I am doing studies and car mix Yes, very and good. online class. Yes, everything you are doing properly. No, ট্ৰেক্টৰ এই দুষ্টু চাই লওঁ আহক। ট্ৰেক্টৰ ফাৰ্ষ্ট এইটো চাই লওঁ, তাৰপাছত আমি পল্লৱৰ লগত কথা পাতিম। দেখুওৱা এইখন ট্ৰেক্টৰ আৰু ইয়াত মই LED লাইট লগাইছোঁ, HW বেটাৰী Yes, yes. কানেক্টৰ এটা লগাইছোঁ। অঁ ভেৰি গুড। জ্বলি গৈছে আৰু এইটো এনেকৈ তো এইখন সেইখন চাই লওক পল্লৱে চলাইছে, চাই লওক। মজা বেগো আহে। মানে আমিতো গাড়ী চলাইহে আছোঁ ন, আৰু গাড়ী উঠিছোঁ, কিন্তু গাড়ী বনাবতো পৰা নাই। চাই ইয়াৰ মানে এনেকুৱা কোৱালিটিকৈ বনাইছে গাড়ীখন যে গাড়ীখন আপুনি আগলৈও দিব পাৰিব আৰু মন গ'লে পিছলৈও দিব পাৰিব। কেনেকৈ পিছলৈ দিয়ে কেনেকৈ আগলৈ দিয়ে চাওক, দেখুৱাই দিয়া অকণমান। এইটো হ'ল বেটাৰী। Yes. এইটো মই বেটাৰী নিজে হোল্ডাৰ বনাইছোঁ। য়েছ ইয়াত 5টা বেটাৰী খায় য়েছ আৰু এই পিনে এইটো প্লাছ হয়, এইটো প্লাছ হয়, এইটো মাইনাছ হয়। যদি প্লাছ মাইনাছ আগলৈ যাওঁ তেতিয়া আগলৈ যাব। যদি এইটো এই ৱাৰডাল নি ইয়াত লগাওঁ আৰু এইডাল পাছলৈ নিওঁ তেতিয়া এইটো পাছলৈ আহিব। অঁ তুমি অলপ গাড়ীখন চলাই দেখুৱাই দিয়া। মানে এইবাৰ প্ৰথমতে আগলৈ নিয়া, তাৰপিছত বেক কৰিবা। দেখিছে এয়া বেগ হৈছে, দেখিছে কেনেকৈ গাড়ীখন আগলৈ আহিছে। এতিয়া মোক মোৰ ওচৰত পোৱাই দিয়াহি। হ'ব দেখিছে মজা। মই মানে এতিয়া পকাতে বহি ল'লোঁ আৰু চব। এতিয়া বেগ কোৱাত কৰা গাড়ীখন কোনাই ইয়াত চাওক গাড়ী বেগ হৈ গ'ল খুন্দা খাই গৈছেগৈ তাত। দেখিছে এতিয়া মই পল্লৱৰ লগত কথা পাতিম। আহা পল্লৱ, আমি অলপ কথা পাতি লওঁ, তোমাৰ বস্তুবিলাকে চাই লওঁ আৰু কথা পাতি থাকিম। এইখিনি হৈছে পল্লৱৰ বস্তুখিনি। এইটো বনাইছিলে 3 বছৰ বয়সত ন। এয়া এতিয়া তুমি যে এইখন বনাইছা, এইখিনি এই ট্ৰেক্টৰখন যে তুমি বনালা, এই ট্ৰেক্টৰখন বনাওঁতে কোনোবাই গাইড কৰিবলগীয়া হৈছিল নেকি? নাই মোক কোনো গাইড কৰা নাই। তুমি নিজে বনাইছা। এতিয়া তুমি এতিয়া চাওক মানে বন্ধুসকল, পঢ়িলে এতিয়া তুমি কোন ক্লাছলৈকে মানে কোন ক্লাছত পঢ়ি আছা এতিয়া? ক্লাছ 5ত পঢ়ি আছা। ক'ত পঢ়ি মানে your school name? My school name is Bholen Academy. Bholen Academy. Who is the headmaster of the Bholen Academy? Headmaster Tutumoni Phukon. Yes, Tutumoni Phukon হৈছে Bholen Academy খনৰ headmistress Miss Ruli Hazarika. এতিয়া কোৱা সেই যিখন Bholen Academy তুমি পঢ়া লোকেশ্যনটো ক'ত আছে? সেইখন বৰপথাৰ পৰা অলপ গৈ পিনি তাতে আছে। য়েছ এই লখিমপুৰ নাৰায়ণপুৰৰ বৰপথাৰ জেগাখনৰ নাম শুনিছে, ঠাইখনৰ প্লেচটো শুনিছে। আৰু বৰপথাৰত আছে এই Bholen Academyখন, তেল ডিপুটোৰ ফ্ৰণ্টে যিখন আছে সেইখন আছে Bholen Academy। আৰু তাত পঢ়ে পল্লৱে, আৰু পল্লৱে ক্লাছ 5ত পঢ়ে। ঘৰত থাকি অনলাইন ক্লাছ কৰিছে, অনলাইন পৰীক্ষা দিছে, ষ্টাডি কৰিছে। লগতে আজৰি সময়ত কি কৰিছে পল্লৱে? গাড়ী যিখিনি সময়ত বহুতো ষ্টুডেণ্টে মই লগ পাইছোঁ, যিখিনি সময়ত বহুতো ষ্টুডেণ্টে মোবাইল চাইছে, সময় কটাইছে, সেইখিনি সময়ত আমাৰ পল্লৱ। মই ভাবোঁ পল্লৱ এতিয়া তোমালোকৰ ঘৰত কোন আছে? দেউতা আছে, মাকে পল্লৱৰ মা এয়া বা ভিতৰত আছে, ককা আইতা তুমি আছা। তোমাৰ নামটো ক'বলৈ পাহৰি আছা। বাকী এইখিনি বস্তুখিনি খোৱা কি বস্তু? এইটো একে। য়েছ
তাৰপিছত আৰু মই অলপ বেয়া লাইট Yes. বনাইছোঁ অঁ। আৰু এটা মই জ্বলাইছোঁ দেখুওৱা তো এয়া হৈছে পল্লৱ এইকেইটা ক'ৰবাত পৰি আছিলে মই নিজে উঠাই আনি তাৰমানে এইটো বনাইছোঁ অঁ য়েছ এয়া পল্লৱ দেখিছে এইটো বেটেৰী হৈছে এইটো মটৰ চাইকেলৰ বেটেৰী চাগে য়েছ আৰু এইকেইটা টিপ লাইট হয় টিপ লাইট জ্বলি যায় এইটো ভেৰি গুড এতিয়া এয়া হৈছে আমাৰ পল্লৱ মই আশা কৰোঁ বন্ধুসকল মই আশা কৰোঁ আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে ভিডিঅ'টো এইখিনিতে এটা লাইক মাৰি দিয়ক মোৰ কাৰণে পল্লৱৰ কাৰণে এটা লাইক মাৰি দিয়ক আৰু মই আশা কৰোঁ আপোনালোকৰ গাঁৱত আপোনালোকৰ চিনাকি যদি কোনোবা আছে যি এনেকৈ গাড়ী মটৰ বনাই ভাল পায় যি আৰ্ট কৰি ভাল পায় মানে যাৰ এটা অসাধাৰণ প্ৰতিভা আছে যি কিবা এটা নহয় কিবা এটা কৰিব পাৰে মানে লকডাউন সময়ত যি মানে সময়খিনি অপব্যৱহাৰ কৰা নাই যি কিবা এটা নহয় কিবা এটা কামত ব্যৱহাৰ কৰি আছে তেনেকুৱা ষ্টুডেণ্টক মোক খবৰ দিয়ক মই যাম তেওঁলোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মানে ভাইটি ভণ্টি কোনোবা আছে দিয়ক খবৰ দিয়ক মই গৈ আছোঁ ঠিক আছে তো এয়া হৈছে পল্লৱক দেখিলে এয়া পল্লৱৰ মা এয়া পল্লৱৰ চিষ্টাৰ তো দেখিছে এইখিনি পল্লৱ আপুনি কিবা ফেন এখন বনোৱা কথা কৈছিলে মানে ফেন এখন কি বনাই আছে নেকি বনাবলৈ ভাবিছোঁ বনাম আজি আপুনি কি ক'ব বাৰু পল্লৱ লগ পাই বহুত ভাল লাগিলে ইন ফিউচাৰ তোমাৰ কি হোৱা ইচ্ছা কৰিছা মানে এইটো এটা এঠা মেচিন এইটো 450 টকা আছে দাম আৰু ইয়াত এটা গ্লু ষ্টিক বহাই দিয়ে আৰু এইটো এনেকৈ আঠা দিব পাৰি কিমান আঠা কিনি থাকিবা একেবাৰে মেচিন কিনি লৈছা আঠা দিয়া ভাল হৈছে মই ভাল পাইছোঁ আৰু পল্লৱৰ যিখিনি এইখিনি দেখি পেলাই ইন ফিউচাৰ মই ভাবিছোঁ মানে পল্লৱে কিবা এটা চাগে ইঞ্জিনিয়াৰ হোৱা এইম কৰি আছে ইন ফিউচাৰ এতিয়াতো সৰু জুনিয়ৰ ইঞ্জিনিয়াৰ হৈ আছে আৰু মানে তুমি যিটো লাইন যাম বুলি ভাবিছা ন সেইটো লাইনত যাবলৈ তুমি এতিয়া কোনকেইটা ছাবজেক্টত বেছি গুৰুত্ব দিব লাগিব লাগিব যিহেতু ইংলিছটো হৈছে সেইটো ছাবজেক্ট যিটো তুমি গোটেই কিতাপবিলাক পঢ়িব লাগিব কাৰণ আছামিজত তুমি নোপোৱা আৰু মেথছটো হৈছে সেইটো ছাবজেক্ট যিটো তুমি ছায়েন্সটো পঢ়িবা ফিজিক্স কেমেষ্ট্ৰি যিটো লেংগুৱেজটো পঢ়িবা সেইটো হৈছে মেথমেটিক্স অ'কে সেই গোটেইকেইটা ছাবজেক্ট যেনে তুমি ধুনীয়াকৈ হাঁচিলে পাছ কৰাৰ পাছত JEE এণ্ট্ৰেঞ্চ দিব মেচিন নাও চাবলৈ আহিব লাগিব মেচিন নাও গৈ থকা ভিডিঅ' এটাত দেখুৱাওঁ ভেৰি গুড য়েছ তো এয়া হৈছে সেই পল্লৱ আৰু মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো এইখিনিতে এটা লাইক মাৰি থৈ যাওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কেতিয়া আকৌ লগ পাম আপোনালোকে মোক খবৰ দিব লাগিব মই কিন্তু আশা কৰিছোঁ আপোনালোকে খবৰ দিব কমেণ্ট বক্সত কমেণ্ট কৰিব যে আপোনালোকৰ কোনোবা যদি চিনাকি আছে যাৰ স্পেচিয়েল কুৱালিটি আছে মই যাম য'তেই নহওক মই যাম কথা পাতিম আপোনালোকক দেখুৱাম থেংক ইউ ছ' মাছ